Hello everyone, welcome to Assamese Study Point. Friends, আপুনি এগৰাকী অসমীয়া ব্যক্তি হিচাপে অসমৰ কি বিষয়ক লৈ গৌৰৱ কৰে বাৰু? আহক তেনেহলে আমি আজি অসমৰ 5টা গৌৰৱৰ বিষয়ে আলোচনা কৰোঁ। যদি ভিডিওটো ভাল লাগে তেন্তে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু Assamese Study Point YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক তেন্তে ভিডিওটো আৰম্ভ কৰোঁ। Number 1, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনে 430 বৰ্গ কিলোমিটাৰ জুৰি এক বিস্তৃত অঞ্চল আৱৰি আছে। চিকাৰী আৰু লুণ্ঠনকাৰীৰ পৰা ৰক্ষা কৰিবলৈ 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা দিয়া হৈছিল। 1916 চনত ইয়াক অভয়াৰণ্য পৰ্যায়লৈ উন্নীত কৰা হয় আৰু 1974 চনৰ 1 জানুৱাৰী তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। বিশ্বৰ বন্যপ্ৰাণীৰ মানচিত্ৰত বিখ্যাত এশিঙীয়া গড়ে এক বিশেষ স্থান অধিকাৰ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ এটা অন্যতম পৰ্যটন কেন্দ্ৰ হিচাপে অসমক অৰ্থনৈতিক দিশত যথেষ্ট সহায় কৰি আহিছে। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰতি বছৰে বহু দেশী-বিদেশী পৰ্যটক আহে। ইয়াত থকা অতি মনোমুগ্ধ বন্যপ্ৰাণী, চৰাই-চিৰিকটি আৰু মনোমোহা প্ৰাকৃতিক পৰিৱেশে পৰ্যটকৰ মন আপ্লুত কৰি তোলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা এশিঙীয়া গড় সমগ্ৰ পৃথিৱী বিখ্যাত। এশিঙীয়া গড়ৰ উপৰিও ইয়াত বনৰীয়া মহ, হাতী, হলৌ বান্দৰ, হনুমান বান্দৰ, বনৰীয়া গাহৰি আদি পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰায় 304টা প্ৰজাতিৰ আৱাসী আৰু ভ্ৰমণকাৰী পক্ষীৰ বিচৰণভূমি। ইয়াত বিভিন্ন প্ৰজাতিৰ ঈগল, দেওহাঁহ, বনৰীয়া হাঁহ আদিও পোৱা যায়। নম্বৰ 2, অসমৰ চাহ উদ্যোগ। অসমৰ অৰ্থনৈতিক দিশত আটাইতকৈ বেছি পৰিমাণে অৰিহণা যোগোৱা উদ্যোগটোৰ নাম হ'ল চাহ উদ্যোগ। চাহ উদ্যোগ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ আৰু ৰাজ্যখনৰ ৰপ্তানি বাণিজ্যৰ প্ৰধান উৎস। অসমৰ চাহ উদ্যোগে বিশ্বৰ ভিতৰতে এখন ডাঙৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অসমৰ চাহ সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে। ভাৰতবৰ্ষৰ ভিতৰত অসমতে সৰ্বাধিক পৰিমাণে চাহ উৎপন্ন কৰা হয়। ভাৰতবৰ্ষত উৎপন্ন হোৱা মুঠ চাহৰ 55% আৰু পৃথিৱীৰ মুঠ উৎপাদনৰ 16.6% অসমত উৎপন্ন হয়। নম্বৰ 3, মাজুলী। বন্ধু-বান্ধৱীসকল, মাজুলীৰ বিষয়ে আপুনি নিশ্চয় বহু কথাই জানে। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত উৎপত্তি হোৱা এই মাজুলী হ'ল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদীদ্বীপ। মাজুলী অসমৰ সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰস্থল। প্ৰতি বছৰে ইয়াত লক্ষ্মী পূৰ্ণিমাৰ দিনৰে পৰা শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ পালন কৰা হয়। প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই ৰাসলীলা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক অহাৰ উপৰিও বহুতো দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে। মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত থকা সত্ৰসমূহেই হ'ল পৰ্যটকৰ মূল আকৰ্ষণ। আৰম্ভণিতে মাজুলীৰ মাটিকালি আছিল 800 বৰ্গ কিলোমিটাৰ, কিন্তু আটাইতকৈ দুখজনক কথাটো হ'ল যে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীত হোৱা প্ৰবল বানপানীৰ কবলত পৰি বৰ্তমান কেৱল 320 বৰ্গ কিলোমিটাৰ কালিৰ ভূখণ্ডহে ৰৈছে। গতিকে অসমৰ গৌৰৱ মাজুলীক ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আমি কেনে পদক্ষেপ লোৱা উচিত, আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নম্বৰ 4, আহোম ৰাজ্যৰ কীৰ্তিচিহ্ন। অসমৰ ইতিহাসত সকলোতকৈ দীঘলীয়া শাসনভাৰ চলোৱা আহোমসকলৰ বহুতো পুৰণিকলীয়া কীৰ্তিচিহ্ন আছে, যিবোৰ চাবলৈ বছৰি বহুতো দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে। এই কীৰ্তিচিহ্নসমূহ হ'ল চৰাইদেউৰ মৈদাম। চৰাইদেউ হ'ল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী। স্বৰ্গদেউ চুকাফাই 1228 চনত পোনপ্ৰথমে অসমলৈ প্ৰৱেশ কৰি আহোম সাম্ৰাজ্য স্থাপন কৰে আৰু চৰাইদেউত ৰাজধানী পাতে। পৰৱৰ্তী সময়ত আহোম ৰাজ্যৰ বিষয়ববীয়াসকলৰ মৃতদেহ চৰাইদেউত মৈদাম পথাৰে সমাধিস্থ কৰা হৈছিল আৰু সেইবোৰকো মৈদাম নামেৰে জনা যায়। শিৱসাগৰ আৰু চৰাইদেউত আহোম যুগৰ 150টাৰো অধিক মৈদাম পোৱা যায় আৰু ইয়াৰে 30টা মৈদাম চৰকাৰে সংৰক্ষণ কৰিছে। যোৰহাটতো পুৰন্দৰ সিংহ আৰু শৰাইঘাট যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে। ৰংঘৰ। মহাৰাজ প্ৰমত্ত সিংহই সেই সময়ৰ আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰত ৰংঘৰ নিৰ্মাণ কৰাইছিল। ৰংঘৰ হ'ল সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথমে স্থাপন কৰা ৰংগভূমি। আহোম ৰাজ্যৰ ৰাজ পৰিয়ালৰ লোকসকলে ইয়াৰ পৰাই বিহু নাচ, ম'হ যুঁজ আৰু অন্যান্য খেলা-ধূলা উপভোগ কৰিছিল। কাৰেংঘৰ। এই ঐতিহাসিক স্মাৰকটো শিৱসাগৰ চহৰৰ পৰা 13 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 7 খলপীয়া এই অট্টালিকাটোৰ 3 মহলা মাটিৰ তলত আৰু 4 মহলা মাটিৰ ওপৰত অৱস্থিত।
বৰ্তমান মাটিৰ তলৰ অংশলৈ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৫১ চনত কাৰেংঘৰ নিৰ্মাণ কৰাইছিল। তলাতল ঘৰ শিৱসাগৰ চহৰৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭৬৫ চনত নিৰ্মাণ কৰাইছিল। তলাতল ঘৰৰ ৩ মহলা মাটিৰ তলত আৰু ৪ মহলা মাটিৰ ওপৰত অৱস্থিত। জয়সাগৰ পুখুৰী শিৱসাগৰ চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত জয়সাগৰ পুখুৰী অৱস্থিত। ই ভাৰতৰ ভিতৰতে বৃহত্তম পুখুৰী। স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে এই পুখুৰীটো খন্দাইছিল আৰু ইয়াৰ পাৰত অৱস্থিত জয়দৌলে মহাসতী জয়মতীৰ সতীত্ব আৰু আত্মত্যাগৰ কাহিনী সোঁৱৰায়। জয়সাগৰ পুখুৰীৰ পাৰতেই জয়দৌল, শিৱদৌল আৰু দেৱীদৌল এই তিনিটা মন্দিৰ অৱস্থিত। শিৱদৌল স্বৰ্গদেউ শিৱসিংহই সজাইছিল। নম্বৰ 5 অসমৰ ৰেচম শিল্প অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। ৰেচম শিল্পৰ বাবে অসম সমগ্ৰ দেশতে বিখ্যাত। অসমীয়াৰ বাবে গৌৰৱৰ বিষয় যে ৰেচম শিল্পৰ উৎপাদন কেৱল অসমতে সীমাবদ্ধ আৰু অসমৰ পৰাই বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয়। অসমৰ ৰেচম শিল্প আগবঢ়াই নিয়াত অন্যান্য ঠাইৰ লগতে কামৰূপ জিলাৰ শুৱালকুছিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। সেয়েহে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। অসমৰ ৰেচম শিল্প বুলি ক'লে প্ৰধানকৈ মুগা, পাট আৰু এৰী সূতাৰে বোৱা বিভিন্ন সাজ পোছাকক বুজায়। অসমৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত ৰেচম শিল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বন্ধু বান্ধৱীসকল, আমি আজি এই ভিডিঅ'টোত অসমৰ 5টা গৌৰৱৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ উপৰিও অসমত আৰু গৌৰৱমণ্ডিত স্থান, সাংস্কৃতিক প্ৰতিষ্ঠান, মঠ মন্দিৰ আদি আছে। ইয়াৰ ভিতৰত গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, ভাৰত তথা এছিয়াৰ ভিতৰতে সৰ্বপ্ৰথম তেল শোধনাগাৰ, ডিগবৈ মানস ৰাষ্ট্ৰীয় উদ্যান আদি। ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই। আপুনি যদি অসমীয়া হিচাপে এই স্থানকেইটালৈ গৌৰৱ কৰে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আছামিজ ষ্টাডি পইণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং টিল দ্য এণ্ড। জয় হিন্দ, জয় আই অসম।